हेलो बंधुबर्गসকল কি খবৰ সকলোৰে খবৰ নিশ্চয় ভাল আৰু আজি ৰেচিপিলৈ আহিছো কৰ্দৈ টেঙাৰ যেতিয়া গৰমৰ দিন পৰে ইয়া টেঙাৰ আঞ্জাখন খুবেই প্ৰিয় আৰু টেঙাৰ আঞ্জাখন বনাম আজি কৰ্দৈ টেঙাৰে এই কৰ্দৈ টেঙাটো মই গ্ৰাইণ্ড কৰি লৈছো 4টা কৰ্দৈ টেঙা লৈছো গ্ৰাইণ্ড কৰি লৈ কাপোৰৰ সহায়ত মই এইখিনি চেকি লৈছো আৰু ইয়া বুটৰ দালি ভিজাই থৈ দিছিলো 2 ঘণ্টাৰ বাবে 2 ঘণ্টাৰ পিছত এইখিনি মই গ্ৰাইণ্ড কৰি লৈছো গ্ৰাইণ্ড কৰি লৈ ইয়াতে দিছো মই চাউলৰ গুৰি এচামুচ আৰু কালা জিৰা দিছো জিৰা পাউডাৰ ধনিয়া পাউডাৰ নিমখ হালধি সোৱাদ অনুযায়ী দি লৈছো আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব এইখিনি ভালদৰে মিক্স কৰি লৈ আছো ভালদৰে মিক্স কৰা হোৱাৰ পিছত মই কেৰাহী উঠাই দিলো কেৰাহী গৰম হোৱাৰ পিছত তেল দিলো তেলো গৰম হৈছে আৰু তেল গৰম হোৱাৰ পিছত পকৰি কেইটা মই এটা কৈ দি দিলো ভাজিবৰ বাবে আৰু এইখিনি ভাজি আছো এতিয়া গৰমৰ দিনত যে এই ৰেচিপিটো খুবেই প্ৰিয় হয় কাৰণ গৰমৰ দিনত টেঙা আঞ্জা খাব মন যায় মই কিন্তু এইটো নিৰামিষকৈ বনাম কাৰণ এই হাওনৰ গোটেই মাহটোৱে আমি নিৰামিষে খাওঁ মই নিৰামিষ ৰেচিপিটো ভাল লাগিলে লাইক কমেন্ট কৰি জনাব আৰু যদি নতুন হয় সাবস্ক্ৰাইব কৰি দিব আৰু এয়া মই তেল দিছো তেল এই শুকান জলকীয়া দিছো শুকান জলকীয়া দুটা অলপ ফুটাই দিছো আৰু বগা কলা সৰিয়হ মিক্স কৰি থোৱাই আছিল এইখিনি ফোৰণৰ কাৰণে দি দিছো আৰু হালধি নিমখ তেলতে দি দিছো তাৰ পিছত এইখিনি কৰ্দৈ টেঙা চেকি লোৱা পানীখিনি মই দি দিছো তাৰ পিছত উতলি অহাৰ পিছত মই বনাই লোৱা বৰা কেইটা দি দিছো আৰু দিয়াৰ পিছত বেছি উতলাই থকা নাই কাৰণ ভাঙি যাব পাৰে বৰা কেইটা আৰু আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল বাই বাই